এবাৰ টেষ্ট কৰি থাকক ভিডিঅ' বনাইছো দেখো নাই টেষ্ট কৰিলে জানিব দে আকৌ চেনি 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 মাই মোৰ বুকুত তুমি ললা ঠাই So hello guys, welcome back to my YouTube channel. আমি এতিয়া আশা কৰি সকলো ভালে আছে আৰু মই যথেষ্টখিনি ভালে আছো এতিয়া আৰু লগত আছে দীপক আৰু আমাৰ আজি পৰীক্ষা আছিলে মানে জিঅ'গ্ৰাফী পৰীক্ষা আৰু পৰীক্ষাটো ভালেই হ'ল তো কেনেকুৱা হ'ল ইয়াৰ বেয়া হ'ব চিন্তা নাই বেয়া হৈছে মই ভাল হ'ল তথাপি এনে ছবি অঁকা নাছিলোঁ তথাপি বাইদেউহঁতে গম নাপায় একো নাই আৰু এতিয়া গৈ আছোঁ ম'ম' খাবলৈ দোকানীত আৰু বতৰটো চাওক আঙুৰ ডাৱৰীয়া কৰি আছে মানে চলাই আছোঁ দেখিছা নাই ওলাই একেবাৰে ম'ম' খোৱা তাত লগ পাই আছোঁ আৰু এতিয়া পাই গ'লে আমি ম'ম' খুৱাই আইছো চাই লোৱা একেবাৰে সস্তা প্ৰাইজত বেষ্ট ম'ম' দোকান প্ৰাক 20 টকা দিবি দেই এইকেইটা ৰাম কোকোৱা গোলাটা খাইছে নে কি কৰিছে তই ইমানখিনি চাওঁ এবাৰ টেষ্ট কৰি থাকক ভিডিঅ' বনাইছো দেখো নাই টেষ্ট কৰিলে জানিব দে আকৌ টেষ্ট কৰিম ক টেষ্ট কৰি নেপাওঁ মই চাব লাগিব ন কেনেকৈ লাগে এই দীপক আৰু খা এইটো আপোনাৰ ছাগলী চাওক এইটো ছাগলী এই যে ইউনিক কণ্টেণ্ট এইটো ছাগলী চাওক কিন্তু পৰীক্ষা পাছ আহি সোমাই ঘূৰি ফুৰিব লাগে মানে এনেকৈ ছোৱালী জোকাই ভাল লাগে মানে বতৰটো মানে আঙুৰ ডাৱৰীয়া আৰু কণ্টেণ্টটো গাইজ মই কৈছোঁ কি কয় কণ্টেণ্টটো কম জেলৰপৰা কেনেকৈ ওলালোঁ কিন্তু ধুনীয়া ঠাই এডোখৰত গৈ লওঁ তাৰপিছত মই তোমালোকক ঘৰলৈ গৈ লওঁ মানে এইকেইডালত থাকিলে নকওঁ আপুনি কৰি আহিব সেইকাৰণে ঘৰলৈ গৈ লওঁ আৰু ঘৰলৈ গৈ পিনে জেলৰপৰা কেনেকৈ ওলালোঁ চব কৈ আছোঁ পাই গ'লোহি এতিয়া আমাৰ হোম টাউন ৰাজগড় আৰু তোমালোকে ৰাজগড়ত কি চাবানো টাউনখনকে চোৱা সদায় দেখাম বুলি কৈ থাকোঁ নেদেখাওঁ আৰু সিহঁতিকেইটাও গ'লগৈ চব নিজৰ ঘৰা ঘূৰি আৰু আমি এতিয়া অলপ মানে দীঘল ৰাস্তা তাত যাওঁ আৰু ঘূৰিব নাপাওঁ ন পৰীক্ষা আহি আছে যে চ' ব'লা এইখন একাডেমি পাই গ'লোহি ইয়াত মানে আঙুৰ ধুনীয়া ছোৱালী আছে একাডেমি ছোৱালীখিনি সঁচাকৈ ধুনীয়া আছে ভাল লাগে আৰু এতিয়া বিদ্যুতৰ ঘৰ পিনে যাওঁ হয় নাই বিদ্যুতৰ ঘৰটো দেখাই দিম তোমালোকক বিদ্যুতৰ ঘৰ বুলি কৈছোঁ নাই বগা এইটো বিদ্যুতৰ ঘৰটো এইটো ঘৰ পাই গ'লোহি আমি ব্ৰইলাৰ দোকান দেখিছে নাই ৰখা আকৌ ক'লে মোক লৈ যাম বুলি ভাবিছা নেকি ঘৰ যাওঁ ঘৰ পাই গ'লোহি আৰু এইখন যাওক আমাৰ ডাম্বাৰ ল'লে হেল্ল' নালা ক'ত ইমান ধন্যবাদ এতিয়া গা চা ধুই ল'লোঁ আমি আকৌ পিং এটা দিয়ক পিং পিং গ সৰু পিং এটা দিয়ক সৰু পিং গাইজ আৰু এইটো ঠাণ্ডা বতৰত গা কোনে ধোৱা কমেণ্ট কৰাচোন মানে মই এতিয়া গা ধুলিছে নাই চুলিখিনি এনে কৈছোঁ গা ধোৱা নাই চুলিখিনি অকল পানী মাৰি ল'লোঁ বগা লাগিব ন তেতিয়া ঘৰটো আহি পাই গ'লোঁ অলপ দেৰিকৈ ক'ম লাষ্টত একেবাৰে লাষ্টত ক'মগৈ নহ'লে তোমালোকে ভিডিঅ'টো নোচোৱা চ' একেবাৰে লাষ্টত ক'ম অলপ দেৰি ৰখি দিয়া আৰু অলপ দেৰি তাৰপিছত মই জেলৰ পৰা কেনেকৈ ওলালোঁ ক'ম বাৰু মই মানে এটা টেলেণ্ট আছে মোৰ মানে তোমালোকৰ নাই সেইটো মানে তোমালোকে কি কৰি আছে মই চব গম পাওঁ কওঁনে তোমালোকে উশাহ লৈ আছা আৰু এটা জানো ৰ'বা তোমালোকে চকু মেলি আছা আৰু এটা জানো ৰ'বা এই আৰু নাজানো আৰু সেইখিনি ভাবিব লাগিব তাৰপিছত ক'ম মনত আছিলে সেইটো কাৰণে ক'লোঁ এই সপ্তাহটো মানে কিবা ৰ'জ ডে প্ৰপ'জ ডে কিছ ডে চিছ ডে আমাকে দিয়া মানুহ কোনো নাই আমাৰ এই সপ্তাহটো ব্ৰেকআপ ডে চ' মই তোমালোকৰ কাৰণে যোনখিনি ব্ৰেকআপ হৈছে সিহঁতৰ কাৰণে মই মানে অলপ মানে মটিভেশ্যন দিছোঁ অকল 5টামান লাইন মানে কথাটো হৈছে এনেকুৱা যে পোহনীয়া চৰাই উৰিব বিচাৰিছে উৰিব দিয়া সেই চৰাইজনী যদি তোমাৰ হয় তেতিয়াহ'লে তোমাৰ ওচৰত আকৌ ঘূৰি আহিবই যদি সেই চৰাইজনী তোমাৰ নহয় চ' এনেও ঘূৰি নাহে বেছি লগগুৰু হৈ গৈছোঁ নেকি আৰু গাইজ বহুত দুখৰ খবৰ আছে মোৰ কেনেকৈ কওঁ তোমালোকক ভাবি পোৱা নাই মোবাইলটো অৱস্থা চোৱা একেবাৰে বেয়া হৈ থাকিলে কেনেকৈ দেখাওঁ একো ক্লিক নাহে দেখিছা নাই মানে এই ফোনটো যদি মাৰিছোঁ
এই মানে এইখিনি ওপৰখিনি ক্লিক নহয়, এইখিনি চাব দেই। এই ওপৰটো যদি ক্লিক কৰোঁ এইটো নাযায় ফোনটো, ক্লিক নহয় মানে অকল এইডোখৰ পৰা হয়। এই মাজৰ যোনটো লাইন আছে অকল এইডোখৰ পৰা হয় আৰু একো ক্লিক নাখায়, কাট খায়। ফোন মাৰি আছে বহুতে আৰু বহুতৰ ফোন ৰিচিভ কৰিব পৰা নাই, তাৰ কাৰণে অসংখ্য চৰি। আৰু হোৱাটছআপত অনলাইন নহয়, মানে হোৱাটছআপত মই মানে লিংক শ্বেয়াৰ কৰিছিলোঁ ন, সেইটো কাৰণে মোৰ কি কয় মোৰ চব কিছুমানে ৰিপৰ্ট মাৰি দিলে চাগে, সেইটো কাৰণে হোৱাটছআপটো মোৰ বেন কৰি দিলে। কি কওঁ, অলপ দেৰি ভাবি লওঁ তাৰপিছত তোমালোকক কৈ আছোঁ হা। নিচা ধৰিছে মোক। তো আৰু এটা কথা হেনো ইউটিউবত হেনো কি কয় মানে নিজৰ টেলেণ্টটো দেখাব পাৰি হেনো। মোৰ এটা টেলেণ্ট আছে মানে মই গান গাওঁ, সঁচাই কৈছোঁ। আৰু ভুল হ'লে ক্ষমা কৰিবা, গান এটাকে গাওঁ। চেনি 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 মাই বুকুত তুমি ললা ঠাই। পাহৰি দেখিছোঁ। আৰু এটা গাম। ৱে ডিস্কো ভণ্টি না নাচিবা বেয়া লাগে, বেয়া লাগে। তাকে ক'লো তুমি বেয়া পালাই চাগে, মই নাজানো। চৰি এনেই গান গালোঁ। দেখিবলৈ নাই লগা নি মই গান গোৱা? একচুৱেলি মানে মই ৰেপ কৰোঁ। এই ওপৰ পৰা গোটেই মানুহটো দাংবাদী খেলোৱা বেটা, আমি ডিস্কেমৰ তিনিপাতি মেগীজনী তোৰ খেলে গোটেই দিনে লাংপাতি। এতিয়া চোতৰ কথা চাংপাতি কেনেকৈ শুনিবলৈ আছিলে, মই কেনেকৈ ক'ব গ'লে নাছিলে, মই কেনেকৈ কথা ভাই এনেই ধেমালি কৰিছোঁ দেই। মানে সঁচাই ক'বলৈ মোৰ একোৱে টেলেণ্ট নাই। এনেই কৈছোঁ, অকল মানে ফিল্টাৰ লগালে মুখখন মানে বগা হৈ যায় আৰু। তহঁতেও বগা হ'ব দে, মোক চাই পিনে হাঁহিব নালাগে। তহঁতি ফিল্টাৰতে বগা হৈ আছ। বেয়া নাপাবা দেই অডিয়েঞ্চ, মানে এনেই ধেমালি কৰিছোঁ। আৰু মানে আজি মাহেঁতি নাই মানে ঘৰত, সেইটো কাৰণে আজি গোটেই ৰাতি মই অকলে। এজনী লাগিছিলে মোক। যোনজনী ছোৱালী 18 বছৰ হৈ গ'ল, এতিয়া নতুনকৈ বিয়া সোমোৱা 18 বছৰ হৈ গ'ল, সিহঁতকতো নাই ধৰা ন। সিহঁতৰ যে ইমান ভাল ৰাতি 2জন মানুহ কম্বলৰ ভিতৰত কমটি পায় নেকি? আৰু লাষ্টলৈ ক'ম বুলি ভাবিছিলোঁ, খালি এতিয়া ক'লে তোমালোকে সিমান এটা ইণ্টাৰেষ্ট নহ'বা। নেক্সট ব্লগৰ একেবাৰে প্ৰথমতে মই কৈ দিম মই জেলৰ পৰা কেনেকৈ ওলালোঁ বুলি হা। চ' কাইলৈ ৰখি থাকা আৰু মোৰ ব্লগটোৰ কাৰণে। চ' গাইজ ভিডিঅ'টো ইমানখিনিতে শেষ কৰিছোঁ, আৰু যদি ভাল লাগে ভিডিঅ'টো চাই তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। আৰু মানে বতৰটো ডাৱৰীয়া, ক'তো যাব পৰা নাই বেছিকৈ। আজি কলেজ আছিলে আৰু এক্সামটো গম পালাই, মই ক'লোৱে উঠনি কেনেকুৱা হৈছে। চ' প্ৰেক্টিকেল আছিলে মানে 13 মাৰ্কছৰ। আৰু এতিয়া কি আৰু এতিয়া ঘৰতে আছোঁ। আৰু মানে ভিডিঅ' দিয়া অলপ প্ৰব্লেম হৈছে, আৰু বতৰটো ডাৱৰীয়া, ভিডিঅ' নবনাম বুলি ভাবিছোঁ। ৰ'দ দিলে ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, কিন্তু ৰ'দ দিয়ালৈতো ৰখি থাকিব নোৱাৰোঁ। সোনকালে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই দিবা। আৰু লাষ্টত কৈছোঁ, মইতো আগত দিব লাগিছিলে, তথাপিও লাষ্টলৈকে যে চাইছা তেতিয়াহ'লে দুজনক হ'লেও বেছি নালাগে, অকল দুজনক শ্বেয়াৰ কৰা, আৰু সেই দুজনক কোৱা আকৌ বেলেগ এজনক শ্বেয়াৰ কৰা। দেৰি হয় ডাইলগটোকে মাৰি দিছোঁ। গাইজ ভিডিঅ'টো ইমানখিনিতে এণ্ড কৰিছোঁ। যদি ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা, আৰু যাতে মোৰ ভিডিঅ'খিনি আগতীয়াকৈ পোৱা তেতিয়াহ'লে মোৰ ন'টিফিকেশ্যন অন কৰি দিবা। আৰু আজিলৈ বাই বাই গাইজ, আৰু গুড নাইট।